নমস্কাৰ বন্ধুসকল, আজি মই গৈ আছোঁ ৰংচুৱাল। আমাৰ ঘৰৰ মানুহ আছে তাত, আজি সভা আছে, তালৈ গৈ আছোঁ। যাবলৈ বুলি ওলাই আছোঁ আৰু মোৰ লগত আৰু এজনক লৈ লৈছোঁ লগতে, হিমাংশু সামন্ত। আমি দুয়ো বাইকতে গৈ আছোঁ। আজি তাকে লগতে এটি ব্লগৰো চিন্তা কৰিছোঁ। আপোনালোকে নিশ্চয় ভাল পাব। সেই ব্লগটি আৰম্ভ কৰোঁ ব'লক। মই এতিয়া আছোঁ ৰংচুৱালত, ৰাজগড় ৰংচুৱালত আছোঁ। এতিয়া সেইখন দেখিছেনে নাও, তাত অলপ পিছতে উঠিম। সেয়া চাব। তাৰ আগতে আৰু এটা দেখাওঁ। সেইজনে কথা পাতি আছে, কাৰোবাক পাইছে নাজানো। এইয়া চাওক, ইতিমধ্যে ব্যৱহাৰ কৰি খুব সম্ভৱ এখন বেয়া হ'ল চাগে, এখন নাও, পুৰণা নাওখন। ঘাটকেইটা নিজৰ নহয়।